হেল্ল', এয়া দেখিছেনে? মই এয়া গামোচা এটা ফ্ৰক বনাই আছোঁ। মোৰ মামাৰ ছোৱালী বাৰ ভাগিনৰ কাৰণে বনাব দিছিলে, মানে বাৰ ছোৱালী মোৰ ভাগিন হয়, তাৰ কাৰণে বনাব দিছিলে। মই বনালোঁ, বনাই আছোঁ। চাওকচোন কেনেকুৱা হৈছে জনাবচোন। ইমান যে মৰম লগা হৈছে, চাওকচোন ইমান মৰম লগা হৈছে। এতিয়া ফ্ৰকটো বনোৱাৰ পিছত আৰু কিমান যে ভাল লাগিব। বিহুত এনেকুৱা সৰু সৰু পোৱালীবোৰে এনেকুৱাকৈ পিন্ধিলে ইমান যে ভাল লাগে। চাওকচোন ফ্ৰকটো ইমান যে ধুনীয়া লগা হৈ গ'ল, দেখি কিবা মৰম লাগি গৈছে। চাবচোন ভাল লাগিছেনে? মোৰ কিন্তু বহুত ভাল লাগিছে। ময়ে বনাইছোঁ বাৰু, আপোনালোকৰ ভাল লাগিছে নে নাই জনাবচোন। আৰু এয়া ভাগিনজনী পিন্ধাই দিছোঁ, ইমান যে পুতলাটো ইমান মৰম লগা হৈছে। চাওকচোন ইমান মৰম লগা হৈছে, চাওকচোন আইও আমাৰ পুতলাজনী এইটো।